হেল্ল' ফ্ৰেণ্ডছ, মই আজি আপোনালোকৰ আগত শ্বেয়াৰ কৰিব ওলাইছোঁ ইলিছ মাছ ভাপত দিয়া ৰেচিপিটো। তাৰ কাৰণে মই লৈছোঁ এনেদৰে 3 পিচ ইলিছ মাছ আৰু লৈছোঁ অলপমান নিমখ, কেঁচা জলকীয়া, 2 চামুচ দৈ, হালধি, সৰিয়হ বটা আৰু মিঠাতেল। মই এনেদৰে বগা আৰু ক'লা সৰিয়হটো পেষ্ট বনাই লৈছোঁ। এতিয়া আহকচোন চাওঁ। মই এনেদৰে মাছ কেইপিচ এটা বাটিত লৈ লৈছোঁ আৰু তাতে আন্দাজমতে মই নিমখ দিম। আপুনি আপোনাৰ সোৱাদ অনুযায়ী নিমখ দি ল'ব। তাত জলকীয়া 3টা দি দিছোঁ। তাতে মই দৈ 2 চামুচ মিলাই ল'ম। আপুনি দৈ নিমিলালেও পাৰে, আপোনাৰ দৈ মিলালে অলপমান সোৱাদটো ভাল হয়। আৰু মই হালধি দি ল'ম। তাত আপুনি সৰিয়হ বটাখিনি আপুনি অলপমান তাতে পানী মিলাই ল'ব। কাৰণ পেষ্টটো বেছি ডাঠ হৈ আছিলে। আপুনি এনেদৰে অলপমান পানী মিলাই ল'ব তাতে। আপুনি অকল বগা সৰিয়হ বা ক'লা সৰিয়হটো দিও বনাই খাই চাব পাৰে, কিন্তু দুইটা মিলালে অলপ টেষ্টটো বেছি আহে। এতিয়া মাছত মিলাই ল'ম এইখিনি। এইটো ৰেচিপিত আপুনি পিঁয়াজ, নহৰু, আদা একো দিব নালাগে। একো নিদিয়াকৈ আপোনাৰ খাবলৈ ভাল লগা হয়। এনেদৰে আপুনি ভালদৰে মিলাই ল'ব। আৰু লাষ্ট আপুনি মিঠাতেল মিলাই ল'ব, কাৰণ আপুনি ভাপত দিব যেতিয়া মিঠাতেলে আপোনাৰ ইয়াৰ টেষ্টটো একদমেই ভাল কৰি দিব। এনেদৰে আপুনি ভালদৰে মিলাই লৈ এইখিনি আপুনি এতিয়া 15 মিনিটমানৰ কাৰণে আপুনি ভালদৰে মেৰিনেট হোৱাকৈ ৰাখি দিয়ক। তেতিয়া আপোনাৰ ইয়াৰ যিমানখিনি আপুনি মিশ্ৰণ মিলাইছে এইখিনি আপোনাৰ মাছৰ ভিতৰত ধুনীয়াকৈ সোমাই যায়, খাবলৈ তেতিয়া বেছি ভাল হয়। আপুনি এনেদৰে ৰাখি 15 মিনিটমানৰ কাৰণে আপুনি ঢাকি ৰাখি দিব। এয়া চাওক, মই মাছখিনি 15 মিনিট এইদৰে ৰখাৰ পিছত এতিয়া মই এটা ষ্টীলৰ টিফিন বাতিলৈ এইখিনি দি লওঁ। মই এতিয়া টিফিনৰ বাতিটোৰ ঢাকনখন মাৰি এনেদৰে কুকাৰৰ ভিতৰত টিফিনৰ বাতিটো দি দিছোঁ। মই কুকাৰটোৰ ব্লেক কালাৰ ৰিংটো আৰু হুইচেলটো আঁতৰাই দিছোঁ আৰু কুকাৰটো ল' ফ্লেমত ৰাখি দিছোঁ। এনেদৰে আপুনি 25-30 মিনিট মাছখিনি হ'বলৈ দিব। মই আধা ঘণ্টাৰ পিছত গেছটো অফ কৰি দিলোঁ আৰু এয়া মই ঠাণ্ডা হ'বৰ কাৰণে এতিয়া ৰাখি দিম। এয়া চাওক, সম্পূৰ্ণ ঠাণ্ডা হোৱাৰ পাছত মই টিফিন বাতিটোৰ পৰা মাছখিনি বাতি এটাত লৈ ল'লোঁ
আৰু আপোনালোকে নিশ্চয় দেখিলে অতি সহজতে ঘৰতে কেনেদৰে ভাপত দিয়া মাছ তৈয়াৰ কৰিব পাৰি আৰু খাবলৈও টেষ্টি হয়। গতিকে আপুনি এনেদৰে বনাই খাই চাবচোন আৰু মোৰ ৰেচিপিটো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু যদি ভাল পায় তেনেহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।